Hello guys, welcome back to my YouTube channel. So আজি একেবাৰে মৰ্নিং ৰাইড ওলাইছো। তো এতিয়া বৰ্তমান বাজিছে 4:30। তো আজি বহুত বেছি সোনকালে ওলাই দিলো, একদম আৰ্লি মৰ্নিং। তো বহুত দিন হ'ল তেনেকৈ মৰ্নিং ৰাইড কৰা নাই আৰু আজি ফাৰ্ষ্ট এটা কামো আছে বাৰু, সেইকাৰণে অলপ বেছি সোনকালে অহা হ'ল, নহ'লে 7মান বজাত আহিলোহে। তো ফাৰ্ষ্ট গৈ আছোঁ মই ষ্টেচন, তাতে মানে আমাৰ ভাইটি আহিছে গুৱাহাটী। চ' ইহঁতক এবাৰ লগ কৰোঁ, তো লগ কৰি ক'ৰবাত অলপ ফুৰিব যাম। তো সেইকাৰণে আজি একদম মৰ্ণিঙে ওলাই দিলোঁ আৰু ইণ্টাৰচিটি যোনখন 4:40তে মানে গুৱাহাটী আহি পাই যায়। চ' সেইকাৰণে মই আজি 4:30তে ওলাই দিলোঁ। গুৱাহাটীৰ ৰাস্তা এনি টাইম এনেকুৱা হৈ থাকিব লাগে, খালী খালী, কি মজা লাগিলে। এতিয়া টেনশ্যন নাই বাৰু, এইফালে যাব পাৰি। ইফালেও ফ্লাইঅভাৰ বনাই আছিল, তাতেও মানে কৈছে যে 8টা বজালৈকে যাব পাৰি। মই সুধি আহিছোঁ, ট্ৰেফিক দুজন আছে তাতে, কৈছে যে 8টা বজালৈকে যাব পাৰি, তাৰপিছত আৰু নিদিওঁ। মানে 8টা বজালৈকে ইমান ভিৰটো নাথাকে আৰু ট্ৰেফিকটো, তো সেইকাৰণে আহি দিব দিয়ে মানে। কিন্তু 8টা বজাৰ পিছত নোৱাৰি আৰু। এইটো ৰাস্তাটো বেছি সৰু, চাওক না। কি ক'ম আৰু, RPM চাউণ্ড কি মজা লাগে একদম। এইফালে পাই গ'লোঁ এই আৰ্যনগৰ, আৰু চিধা যাম ডাইৰেক্ট পল্টন বজাৰলৈ। আহি পাই গ'লোঁ নেপালী মন্দিৰ। তো ইয়াৰ পৰা যাব লাগিব লেফ্ট। তো সিহঁতেও ফোন কৰিছিল, সিহঁতে পল্টন বজাৰ আহি পাই গ'ল, পল্টন বজাৰতে আছে ক'ৰবাত। এতিয়া ডাইৰেক্ট পল্টন বজাৰতে গৈ আছে। সেইফালে ভাইটিহঁত আছে এইফালে পিছফালে। তো সিহঁতকে লগ কৰি আহোঁ। তো লগ কৰি আহি একেবাৰে লগ পাই আছোঁ। তো এইফালে ভাইটিহঁতক লগ কৰিলোঁ আৰু ইহঁতে গৈ আছে আচলতে চানচাৰি মানে নাপাই গৈ চকী গেট। তো ইয়াৰ কাৰণে জালুকবাৰী গাড়ীত উঠাই পঠাই দিলোঁ। বাকী এতিয়া মই ক'ত যাওঁ সেইটো ভাবি আছোঁ। এনেই এপাক ঘূৰি গুচি যাওঁ আৰু ৰুমত। আজি বেলিটো দেখোন ওলোৱাই নাই। বেলি ভিউ ফালে যাওঁ, বহুত দিনৰ পিছত গৈ আছোঁ। তাতে মানে আজিকালি প্ৰায় কি সোমাবই নিদিয়ে মানে সেইটো ৰাস্তাত। তো সেইকাৰণে বহুত দিন হ'ল যোৱাই নাই। এইফালে পাই গ'লোঁ সেই লাচিত ঘাট। তো এইফালে পাই গ'লোঁ সেই উজান বজাৰ, আৰু এইফালেও চাওক না, সেইফালেও ব্ৰিজ বনি আছে। মানে চবফালে গোটেই ব্ৰিজৰ কাম, কিবা কাম, কনষ্ট্ৰাকশ্যনৰ কাম চলিয়ে আছে মানে। আৰু ঠাইখিনি ভাল লাগিছিল। এতিয়া মানে কিবা কৰি দিলে, ব্ৰিজ চিজ কিবা কিবি বনাই। এইখনে মাছৰ বজাৰ, এখন মাছৰ বজাৰ ফেমাছ আৰু গুৱাহাটীত, উজান বজাৰ। এইফালে পুলিচ চুলিচ নাই বাৰু, এইটো টাইমত নাই, কিন্তু অলপ পিছতে পুলিচ আহিব আৰু এইফালে সোমাব নিদিয়ে আৰু। বিৰাট মানে ঝেমেলা। এতিয়া যাওঁ, ইয়াতে অলপ চলপ ৰখোঁ, বাইকখনৰো চিনেমেটিক এটা লওঁ, তাৰপিছতহে যাম ইয়াৰ পৰা। অ'কে, বাইকখন ঘূৰাই লৈ আহোঁ, এনেকৈ ৰাখোঁ, এনেকৈ ৰাখোঁ। অ'কে, এইটোৱে হৈছে বেলি ভিউ ছানৰাইজ পইণ্ট। ছানৰাইজ চাব আহিছোঁ। বাট এতিয়ালৈকে বেলি ওলোৱাই নাই। বেলি ওলাই বা নোলাই, বতৰটো ডাৱৰীয়া আছে। বাকী ইয়াতে সৰুকৈ চিনেমেটিক এটাও দেখিলে আপোনালোকে। আৰু চাওক না, ভিউটো সঁচাই বহুত বেছি ধুনীয়া লাগি আছে। বেলিটো ওলোৱা নাই বাৰু, বেলিটো ওলালে আৰু বেছি ধুনীয়া। তো মই ইয়াতে ৰখিছিলোঁ বেলি ভিউত। তো বহুত সময় ৰখিলোঁ, ভিডিঅ' চিডিঅ' বনালোঁ। তো এতিয়াৰ পৰা আকৌ গৈ থাকোঁ। তো বাকী ইয়াৰ পৰা এতিয়া গৈ থাকোঁ। তো বেলিটো ভালকৈ ওলোৱাই নাই, ওলাব আৰম্ভ হৈছেহে।
তো বেলিটো ওলালে আৰু বেছি ধুনীয়া লাগে ৰাতিপুৱা আহিলে এতিয়াও 6টা বজা নাই 5:50 হৈ আছে কিমান সোনকালে আহি গ'লো 4টা বজাত সদায় উঠিব পৰা হ'লে জীৱনটোত বহুত উন্নতি কৰিলোঁ ভাই সাহেব বাইকখনত ফিউল আপ কৰিব লাগিছিল পেট্ৰল পাম্পো এটাও খোলা পোৱা নাই 7টামান বজাত খোলেহে চাগে চাওঁ সেইফালে পাই গ'লোঁ হাজ্য কলেজ এই কুকুৰ মানে এইটো ৰাস্তাত 1-1.5 বছৰমান একদম বিৰাট কষ্ট হ'ব আৰু এইটো ৰাস্তাত আহিবলৈ পল্টন বজাৰ যাবলৈ 1-1.5 বছৰটো লাগিবই কৰি লওঁ তাৰপিছত আকৌ ইয়াৰ পৰা গৈ থাকোঁ 100 দিয়ক না তো হৈ গ'ল বাইকত ফিউলত তো এতিয়া বেলেগ ক'তো নাযাওঁ এতিয়া ডাইৰেক্ট ৰুমত গৈ আছোঁ তো আজিৰ ভিডিঅ'টো এনেকুৱাই আছিল মৰ্ণিং ৰাইড তো ইফালে কামটো হৈ গ'ল ভাইটিহঁতক লগ পালোঁ আৰু ইফালে ৰাইডটোও কৰি আহিলোঁ একদম পুৱাই এতিয়া 6টা বাজিছেহে 6:15 হৈছে তো 6:15 ইমান সোনকালে মানে গোটেই কাম কৰি আহি গ'লোঁ কামো কৰিলোঁ মোৰ ভিডিঅ' বনোৱা হৈ গ'ল মৰ্ণিং ৰাইড হৈ গ'ল টেনশ্যন নাই ভাইটিকেইজনে খাই দিছে তো গাইছ এতিয়া আহি গ'লোঁ ডাইৰেক্ট ষ্টেডিয়ামত তো আজিৰ ভিডিঅ'টো ইমানেই আছে তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিব তো লগ পাম বেলেগ ভিডিঅ'ত তো আজিলৈ